গৰমৰ দিনত সকলোৰে প্ৰিয় অমৃতসম আৰু ভাগৰ দূৰ কৰা একেবাৰে সাধাৰণভাৱে বনোৱা মাছৰ টেঙা জোলখনলৈ সকলোকে স্বাগতম জনালোঁ। টেঙা জোলখনৰ বাবে কেৰাহীত তেল গৰম কৰি আগতে নিমখ হালধি সানি থোৱা মাছখিনি এটুকুৰা এটুকুৰাকৈ দি ভাজি ল'লোঁ। অলপ সময় ভজাৰ পিছত যেতিয়া ৰঙচুৱা হ'ব, ইলুটি শিলুটি কৰি দিব। দুইটা চাইডে ৰঙচুৱা হৈ গ'লে মাছকেইটুকুৰা কেৰাহীৰ পৰা তুলি অন্য এটা পাত্ৰলৈ থৈ দিব। সেই একেখিনি তেলতে এচামুচ মিঠি গুটি, এটা জলকীয়া, দুটা বিলাহী, পদিনা আৰু ধনিয়া অকণমান পিচি কেৰাহীত দি তেল ওলোৱালৈকে ভাজি থাকিলোঁ। তাতে অকণমান নিমখ বা জোখ অনুসৰি নিমখ, হালধি দি আকৌ ভাজি থাকিলোঁ। কম জুইত ভাজি থাকিব তেল ওলোৱালৈকে। এতিয়া জোখ অনুসৰি পানী দিলোঁ। মাছ আঞ্জাখন অকণমান পানী পানী হ'লেই ভাল লাগে, সেইকাৰণে অকণমান পানী বেছিকৈ দিছোঁ আৰু উতল অহাত মাছকেইপিচ তাতে দি দিলোঁ। এতিয়া আঞ্জাখন ঢাকোন মাৰি সিজিবলৈ দিম, কম জুইৰ পৰা মিডিয়াম জুইত 15 পৰা 20 মিনিট সময়। 15-20 মিনিটৰ পিছত মাছৰ জোলখন প্ৰায় হৈ গ'ল। তাতে জোখ অনুসৰি অকণমান চেনি দিলোঁ আৰু 3-4 চামুচ নেমুৰ ৰস দি দিলোঁ। গেছ বন্ধ কৰি ঢাকোন মাৰি থৈ দিলোঁ। পিছত ভাতৰ লগত অতি সোৱাদেৰে ভৰপূৰ মাছৰ জোল পৰিৱেশন কৰিলোঁ। ধন্যবাদ।